Welcome back to my YouTube channel. আজিৰ পৰা এটা সিৰিজ ষ্টাৰ্ট কৰিম ইণ্ডিয়ান পলিটি এণ্ড গভৰ্নেন্স। ইণ্ডিয়ান পলিটি এণ্ড গভৰ্নেন্সৰ পৰা যিমানবিলাক MCQ আমাক এক্সামত আহিব পাৰে আৰু আগৰ এক্সামত আহিছিল, আমি সকলোবিলাক ইম্পৰ্টেণ্ট MCQ আজিৰ পৰা ষ্টাৰ্ট কৰিম। আজি এই সিৰিজটোৰ পাৰ্ট 1 হয়, প্ৰথম ভিডিঅ'। আমি এইটোত আজি যিমান পাৰোঁ সিমানটা আলোচনা কৰিম। নেক্সট ভিডিঅ'ত তেনেকৈ আলোচনা কৰিম, মানে ইণ্ডিয়ান পলিটি এণ্ড গভৰ্নেন্সৰ পৰা হ'ব পৰা MCQ যিমান এক্সামত আহিব পাৰে সকলোবিলাক আলোচনা কৰিম এইটো সিৰিজৰ ভিতৰত, ঠিক আছে। আৰু আপোনাৰ এক্সামৰ আগত এই গোটেই সিৰিজটো কমপ্লিট কৰাৰ চেষ্টা কৰিম। আৰু যিসকলে ইণ্ডিয়ান পলিটি এণ্ড গভৰ্নেন্স কৰিছে তেওঁলোকে এই ভিডিঅ'টো শেষলৈকে চাব, আপোনাৰ ৰিভাইজ হৈ যাব আপুনি পাৰিছে নে পৰা নাই এনচাৰবিলাক দিবৰ কাৰণে। আৰু যিসকলে পঢ়াই নাই ইণ্ডিয়ান পলিটি গভৰ্নেন্স, তেতিয়াহ'লে আপুনি এইবিলাক অলপ মুখস্থ ৰাখিব লাগিব, তেতিয়াহে আপুনি এক্সামত লিখি আহিব পাৰিব। যিমানবিলাক MCQ কম সেইবিলাক লিখি আপুনি মুখস্থ কৰিব লাগিব। আৰু সকলোবিলাক ইম্পৰ্টেণ্ট MCQ আলোচনা কৰিম। আজি প্ৰথম ভিডিঅ'টোৰ প্ৰথম কুৱেশ্যনটো, হু ৱাজ দ্য চেয়াৰমেন অফ দ্য ড্ৰাফটিং কমিটি অফ দ্য কনষ্টিটিউৱেণ্ট এছেম্বলি। ড্ৰাফটিং কমিটিৰ চেয়াৰমেন কোন আছিল? আমাৰ সংবিধান লিখা ড্ৰাফটিং কমিটিৰ ডক্টৰ B.R. আম্বেদকাৰ। নেক্সট, হাউ মেনি মেম্বাৰ্ছ অফ দ্য কনষ্টিটিউৱেণ্ট এছেম্বলি চাইন দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া। এই কনষ্টিটিউৱেণ্ট এছেম্বলিত বহুত মানুহ আছিল, তাৰে কিমানজনে চাইন কৰিছিল আমাৰ সংবিধানখনত? এনচাৰটো হ'ব 284। নেক্সট, দ্য পাৰ্মানেণ্ট প্ৰেচিডেণ্ট অফ কনষ্টিটিউৱেণ্ট এছেম্বলি ৱাজ। পাৰ্মানেণ্ট প্ৰেচিডেণ্ট কোন আছিল? ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ, ঠিক আছে। নেক্সট কুৱেশ্যনটো হৈছে, হু এমং দ্য ফলোয়িং ৱাজ এ নন কংগ্ৰেছ মেম্বাৰ অফ দ্য কনষ্টিটিউৱেণ্ট এছেম্বলি। নন কংগ্ৰেছ মেম্বাৰ এজনেই আছিল, বাকীকেইজন চব কংগ্ৰেছ আছিল, ঠিক আছে, এই কনষ্টিটিউৱেণ্ট এছেম্বলিৰ। ইয়াৰে এনচাৰটো হ'ব আপোনাৰ 4 নম্বৰৰ ডক্টৰ B.R. আম্বেদকাৰ, ঠিক আছে। নেক্সট, হাউ মেনি মেম্বাৰ্ছ ৱেৰ এছাইন বাই কেবিনেট মিছন ইন কনষ্টিটিউৱেণ্ট এছেম্বলি। কনষ্টিটিউৱেণ্ট এছেম্বলিত কেবিনেট মিছনে কাক কাক এছাইন কৰিছিল, কিমানজন মেম্বাৰক এছাইন কৰিছিল এই এছেম্বলিটোৰ কাৰণে কেবিনেট মিছনে? ইয়াৰে এনচাৰটো হ'ব আপোনাৰ 296, ঠিক আছে। নেক্সট, হোৱাট ৱাজ দ্য ডিউৰেশ্যন অফ দ্য মেকিং অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন। আমাৰ সংবিধানখন লিখোঁতে কিমান সময় লাগিছিল? ইয়াৰে এনচাৰটো হ'ব 2 বছৰ 11 মাহ 18 দিন, ঠিক আছে, এইটো অপশ্যনটো। আৰু ইয়াৰে কিছুমান ইম্পৰ্টেণ্ট কথা কৈ দিওঁ যিবিলাক এক্সামত আহিব পাৰে। যেনেকৈ আমাৰ সংবিধানত 395টা আৰ্টিকেল আছে। আৰ্টিকেল মানে অনুচ্ছেদ, 22টা পাৰ্ট আছে মানে 22টা ভাগ আছে, 8টা শ্বেডিউল আছে মানে অনুসূচী আছে 8টা, তাৰপিছত 80,000 ৱৰ্ড আছে, ঠিক আছে। আশে পাশে 80,000 একদম একজেক্ট নহয়, কিন্তু কুৱেশ্যনত অপশ্যন আহিলে 80,000টো শুদ্ধ হ'ব। এতিয়া নেক্সট, হুইচ অফ দ্য ফলোয়িং গেভ দ্য আইডিয়া অফ কনষ্টিটিউৱেণ্ট এছেম্বলি ফৰ ইণ্ডিয়া। কোনে আইডিয়া দিছিল কনষ্টিটিউৱেণ্ট এছেম্বলি এটা হ'ব লাগে বুলি? ইয়াৰ এনচাৰটো হ'ব কেবিনেট মিছন প্লেন। নেক্সট এনচাৰটো হ'ব কেবিনেট মিছন প্লেনটো কোনে ফৰ্মুলেট কৰিছিল, কোনে গঠন কৰিছিল? এইটো যদি আপোনাক সোধে তেতিয়া হ'ব সেই সময়ত ব্ৰিটিছ প্ৰাইম মিনিষ্টাৰ আছিল ক্লিমেণ্ট এটলি, ঠিক আছে। নেক্সট, দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া ৱাজ ইনাক্টেড অন 26 নৱেম্বৰ 1949। 26 নৱেম্বৰ 1949 আমাৰ ফাইনেল কৰিছিল আমাৰ সংবিধানখন প্ৰেচিডেণ্ট অফ ইণ্ডিয়া। নেক্সট 8 নম্বৰটো প্ৰেচিডেণ্ট অফ ইণ্ডিয়া হৈ গ'ল। এতিয়া আমি গম পালোঁ যে 26 নৱেম্বৰ 1949 আমাৰ সংবিধানখন ড্ৰাফ্ট কমপ্লিট হৈছিল, আৰু আমাৰ কমপ্লিট হোৱা বুলি কোনে অথৰাইজ কৰিছিল? আমাৰ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া। কিন্তু আমাৰ ওপৰত সংবিধানখন লাগু কেতিয়াৰ পৰা হৈছিল? 26 জানুৱাৰী 1950 চনৰ পৰা। সেইকাৰণে আমি 26 জানুৱাৰীক আমি কি বুলি পালন কৰোঁ আপোনালোকে জানে। নেক্সট, হুৱেন ডিড দ্য ইণ্ডিয়ান কনষ্টিটিউৱেণ্ট এছেম্বলি মিট ফৰ দ্য ফাৰ্ষ্ট টাইম। হুৱেন ডিড দ্য ইণ্ডিয়ান কনষ্টিটিউৱেণ্ট এছেম্বলি, এই এছেম্বলিটোৱে প্ৰথমবাৰৰ কেতিয়া লগ হৈছিল? প্ৰথমবাৰৰ কাৰণে ইয়াৰে এনচাৰটো হ'ব 9 ডিচেম্বৰ 1946, ঠিক আছে। নেক্সট, দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া ৱাজ কমপ্লিটেড বাই হুইচ অফ দ্য ফলোয়িং ডেটছ। আমাৰ ভাৰতৰ সংবিধানখন লিখা কেতিয়া কমপ্লিট হৈছিল সেইটো সুধিছে। 10 নম্বৰটো এনচাৰ হ'ব আমাৰ বি, 26 নৱেম্বৰ 1949, ঠিক আছে। নেক্সট কুৱেশ্যনটো হৈছে, দ্য প্ৰপ'জেল ফৰ ফ্ৰেমিং অফ কনষ্টিটিউশ্যন অফ ইণ্ডিয়া বাই এন ইলেক্টেড কনষ্টিটিউৱেণ্ট এছেম্বলি ৱাজ মেড বাই। ইয়াৰে এনচাৰটো হ'ব 11 নম্বৰটোৰ ব্ৰিটিছ কেবিনেট ডেলিগেশ্যন। নেক্সট, হু অফ দ্য ফলোয়িং হেজ ষ্টেটেড ডেট দ্য কনষ্টিটিউশ্যন হেজ নট বিন ছেট ইন এ ৰাইট মডুল অফ ফেডাৰেলিজিম। এই এনেকৈ কোনে কৈছিল? ইয়াৰে এনচাৰটো হ'ব আপোনাৰ A.K. আয়াৰ। নেক্সট, হু অফ দ্য ফলোয়িং মুভ দ্য অবজেক্টিভ ৰিজলিউশ্যনছ।
of the following কোনে মুভ কৰিছিল অবজেক্টিভ ৰিজলিউশন ইন দা কনস্টিটিউয়েন্ট এসেম্বলিত কোনে মুভ কৰিছিল অবজেক্টিভ ৰিজলিউশন ইয়াৰ এনসাৰটো হ'ব JL নেহৰু জৱাহৰলাল নেহৰু নেক্সট the number of members included in the constitution drafting committee was constituent assembly বেলেগ আৰু drafting committee বেলেগ drafting committee মানে যাক লিখিব দিয়া হৈছিল আমাৰ সংবিধানখন ড্ৰাফট কৰিব দিয়া হৈছিল তাতে কিমানজন সদস্য আছিল প্ৰথমতে 7 জন আছিল 7 ঠিক আছে নেক্সট কোৱেশ্চন টু draft of Indian constitution was prepared by draft কোনে কৰিছিল আৰু তেওঁলোকে সহযোগ কৰি সকলো মিলি কিনে 7 জন মানুহ আছিল কিন্তু ড্ৰাফট কোনে প্ৰিপেয়াৰ কৰিছিল তেওঁ হ'ব স্যাৰ BN ৰাও এডভাইজৰ টু দা কনস্টিটিউয়েন্ট এসেম্বলি নেক্সট কোৱেশ্চন টু কনসিডাৰ দা ফলোইং স্টেটমেন্ট ৰিগাৰ্ডিং দা কম্পোজিশন অফ কনস্টিটিউয়েন্ট এসেম্বলি নম্বৰ 2 হৈছে দা ৰিপ্ৰেজেন্টেটিভস were to be elected from the four constituents Hindu, Muslim, Sikh and Christian. Number 2, the chairman of the Union Constitution Committee was Sardar Vallabhbhai Patel. Number 2, the total strength of the Constituent Assembly was 389. Next, the drafting committee under the chairmanship of Dr. B.R. Ambedkar considered of the 8 member. Which of it is correct? Yare kuntu correct 1 2 3 4 goteketa শুদ্ধ নে 1 2 3 1 2 আৰু 4 নে 3 নে 1 only শুদ্ধ ইয়াৰে এনসাৰটো হ'ব C 3 only 3 টোত কি আছে the total strength of the constituent assembly was 389